বন্ধু বান্ধৱীসকল, আজি ভাত খাব লৈছোঁ দুপৰীয়া। তো আজি বেলেগ একো নাই, এনেকৈ তিতা কেৰেলা বইল কৰি লৈছোঁ, কণী 5টা বইল কৰি লৈছোঁ, এটা 2টা 3টা 4টা 5টা, আৰু এয়া হৈছে ঢেকীয়া আৰু বুট আলু ভাজি আৰু এইফালে চালাড। আজি দুপৰীয়া সাঁজটো মই এনেকৈ, আৰু আপোনালোকে নাই খোৱা যদি খাই ল'ব, আৰু মোৰ ভিডিঅ'টো চাই উপভোগ কৰিব। পাৰিলে সুন্দৰ এটা মন্তব্য কৰি থৈ যাব। বাকী এতিয়া মই খাই থাকোঁ, যেতিয়া আপোনালোকে যদি নাই খোৱা খাই ল'ব, আৰু মোৰ ভিডিঅ'টো চাই উপভোগ কৰিব। ঢেকীয়া বুট খাই কোনে কোনে এনেকৈ ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু ভাল লাগে। আজি ঢেকীয়া বুটৰ ল'বলৈকে তাকে সকামৰ পৰা অনা বুট আছিলে, প্ৰসাদ দি পেলাই বনালোঁ। এইকেইটা মই ভাততে দি দিছিলোঁ গ'ল। আৰু চালাডখিনি মই এইটো গাজৰ, বিট, বিলাহী, পিঁয়াজ আৰু অমিতা। টেষ্টি হৈছে। দালি নাই, শুকানে খাইছোঁ। পিছত গ'লে এনেকৈ খাই ভাল লাগে। ঢেকীয়াকেইডাল খাবলৈ ইমানেই সোৱাদ হৈছে। দাইল নবনাওঁ, এনেকৈ চব্জি বনালে মানে আমাৰ দাইলখিনি থাকি যায়, ভাজিয়ে খাই দিয়া হয়, আকৌ পেলাই দিবলগীয়া হয় দাইলখিনি।